আজি পল্টন বজাৰ আহিলোঁ ফুচকা আলাক বিচাৰি ফুচকা খাব মন গৈছে তো ফুচকা আলা পোৱা নাই সেইকাৰণে পল্টন বজাৰত আহিলোঁ বিচাৰি। হেল্ল' গাইছ, আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ পল্টন বজাৰ আহিলোঁ, অলপমান কিবা কাম আছিল তাৰ কাৰণে ভাবিলোঁ কামটো কৰি কেনে যাওঁ আৰু অলপমান ভিডিঅ' বনাওঁ। এইটো পল্টন বজাৰ আহিছোঁ আমি, মই আৰু মোৰ ভণ্টি কিবা এটা বস্তু ল'ব আছিল তাৰ কাৰণে। আৰু এয়া পল্টন বজাৰৰ পৰা লোৱা হ'ল। এতিয়া আমি আহিলোঁ উলুবাৰীৰ পৰা অলপমান বজাৰ কৰিম, বজাৰ কৰি আকৌ ঘৰত যাম। এইটো উলুবাৰী, ইয়াতে আমি বিচাৰি আছোঁ ফুচকালা, মানে দহি ফুচকা লৈ যাব দিছে ঘৰত, তাৰ কাৰণে ফুচকালা বিচাৰি গৈ আছোঁ, পোৱাই নাই, চাই আছোঁ ক'ত আছে। আৰু বিচাৰি ইয়াত আহি পালোঁ এটা। এয়া ক'লোঁ 1 প্লেট বনাই দিব কাৰণে, বান্ধি দিব, ঘৰত লৈ যাম। তো ইয়াতে ফুচকা বনাই আছে আৰু আমি ইয়াতে থিয় হৈ চাই আছোঁ। লাইট নাই এইকাৰণে বহুত আন্ধাৰ দেখা গৈ আছে। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ফুচকা লোৱা হৈ গ'ল, এতিয়া কল ল'ম, কল লৈ পেলাই ঘৰত যাম, কাৰণ কল লাগে সদায় ৰাতিপুৱাকৈ, তাৰ কাৰণে স্কুলত লৈ যায়, খাই যায়। আৰু এতিয়া কল লোৱা হৈ গ'ল, আমি গৈ আছোঁ এতিয়া ঘৰত। আৰু এইটো ৰাস্তা হয় আমাৰ ঘৰত যোৱা। তো ঘৰত আহি পালোঁ আৰু মাইনাক আহি দিলোঁ ফুচকাটো খাবৰ কাৰণে। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ, দেখা হ'ব নেক্সট ব্লগত।